Hey दोस्तों, वेलकम बैक टू माय यूट्यूब चैनल। मैं राहुल टाइ मोर यूट्यूब चैनल राहुल टिप्स एंड ब्लॉगলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো খেল মহাৰণৰ যি আপোনালোকে গম পাইছে, অসমত এখন আঁচনি প্ৰস্তুত কৰা হৈছে অসম চৰকাৰৰ দ্বাৰা খেল মহাৰণ বুলি। সো আমাৰ গাঁৱতে কলাকুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ পানীমিৰি গাঁৱত অনুষ্ঠিত হ'বলগীয়া অহাকালিৰ পৰা 9 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। সো কেনেধৰণৰ প্ৰস্তুতি চলাইছে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সো আজিৰ পৰা আমাৰ প্ৰস্তুতি চলাই আছে, কি বনাব আপোনালোকক ব্লগ হিচাপত জনাব চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকিব। এতিয়া আমাৰ ফুটবলৰ কাৰণে মেৰামতি কৰি আছে। এতিয়া ফুটবলৰ কাৰণে এইবিলাক পেণ্ডেলটো বনাই থৈছে পঞ্চায়ত খেল মহাৰণৰ কাৰণে, আৰু এখন ফিল্ডতে খেল হ'ব। কাইলৈৰ পৰা আৰম্ভ হ'ব আৰু তাত অপেনিং চেৰিমনিত আমাৰ কুমৰাং নৃত্য প্ৰদৰ্শন কৰিব মিচিঙৰ। এইপিনি চব আছে, আপোনালোকক দেখাম, চাই থাকক গাইজ। প্ৰেক্টিচ কৰিম। আমাৰ 100 মিটাৰ ট্ৰেকটো আপোনালোকে চাইছে ইয়াত। আৰু আপোনালোকৰ খেল মহাৰণত 8টা খেল অনুষ্ঠিত হ'ব, আপোনালোকে জানে। আৰু ইয়াত 100 মিটাৰটো আমাৰ 8জনকে ৰানিং কৰিব দিব ইয়াত। এইটো 100 মিটাৰটো বনাই আছে, এতিয়া হৈ গ'ল। চাওক পিনি মানুহ আছে, বনাই আছে, কাম লাগি আছে। 100 মিটাৰ হৈ গ'ল, এতিয়া 200 মিটাৰ তৈয়াৰী কৰি আছে। এইবিলাক আমাৰ মানুহখিনি আছে, পঞ্চায়তৰ মানুহখিনি। এনেদৰে আমাৰ প্ৰস্তুতি চলাই আছে। অহা কাইলৈৰ পৰা আপোনালোকে জানে ফুটবল নহয়, অহাকালি অকল ৰানিং হ'ব। 100 মিটাৰ, 200 মিটাৰ, 400 মিটাৰ আৰু 800 মিটাৰ। আৰু তাৰ পিছদিনাখন হ'ব আপোনাৰ ভলীবল, খো-খো, কাবাডী, আৰু লাষ্টৰ দিনা আপোনাৰ ফুটবল অনুষ্ঠিত হ'ব। গতিকে ভিডিঅ'টো কেনে পালে
ভিডিঅ'টো কেনে পায় লাইক কৰিব, লগতে চেনেলটো ওপৰত মই ছাবস্ক্ৰাইব কৰিব, যেতিয়া এনেধৰণৰ ভিডিঅ' আপোনালোকে সদায় পাই থাকিব। চ' কাইলৈ লগ পাম খেল মহাৰণ।